আজি আমি বড়ো ভাষা তথা বড়ো মাধ্যমৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তথা আমাৰ বড়ো ভাষাৰ শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন হোৱাৰ সৈতে সংগতি ৰাখি প্ৰেছ বিজ্ঞপ্তি ৰাখিব বিচাৰিছোঁ। আজি আমি অসম চৰকাৰে যি বড়ো ভাষা নাইবা মাধ্যমৰ ওপৰত তথা আমাৰ যি গভৰ্ণৰ নটিফিকেশ্যন মহামান্য অসমৰ ৰাজ্যপালৰ জৰিয়তে অসমৰ ভাষা নীতি আৰু ইয়াৰ প্ৰয়োগৰ সম্পৰ্কৰ ওপৰত প্ৰেছ বিজ্ঞপ্তি কৰিব ওলাইছোঁ। ইয়াত আমাৰ সকলো সংবাদ কৰ্মী সকলক শুভেচ্ছা যাচিছোঁ, আদৰণি জনাইছোঁ। বড়ো সাহিত্য সভা তথা ভেৰগাঁও জিলা বড়ো সাহিত্য সভাৰ হৈ আমি আজি প্ৰেছ বিজ্ঞপ্তি দিব বিচাৰিছোঁ। যোৱা 14 এপ্ৰিল 2025 তাৰিখৰ মহামান্য ৰাজ্যপালৰ জৰিয়তে অসমৰ ভাষা নীতি আৰু ইয়াৰ প্ৰয়োগৰ সম্পৰ্কে অধ্যাদেশ জাৰি কৰা হৈছে আৰু সেইটো বড়ো সাহিত্য সভা তথা ভেৰগাঁও জিলা বড়ো সাহিত্য সভাই দৃষ্টিগোচৰ হৈছে। এই পৰিপ্ৰেক্ষিতত বড়ো সাহিত্য সভাই 12 এপ্ৰিল 2025 তাৰিখৰ কাৰ্যকৰী সমিতিৰ গুৰুত্বপূৰ্ণ সভাত আমাৰ এই অধ্যাদেশৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়, বিতংকৈ আলোচনা কৰা হয় আৰু আলোচনা কৰি এই ভাষাৰ নীতিৰ ওপৰত বড়ো সাহিত্য সভাৰ তাৰ ওপৰত আমাৰ প্ৰতিনিধি যি সভা আছিলে বা আমাৰ যে কাৰ্যকৰী সমিতি যি গুৰুত্বপূৰ্ণ সভা আছিলে তাতে বিতংভাৱে আলোচনা কৰি যিটো নেকি উচ্চতৰ শিক্ষা সঞ্চালকৰ পৰা সকলো প্ৰাদেশিক আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ সকললৈ বিভিন্ন পদৰ নিয়োগত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ যি নিৰ্দেশনাৰ ওপৰত বহলাই আলোচনা কৰি অধ্যাদেশৰ কাৰ্যকৰীকৰণৰ তীব্ৰ বিৰোধিতা কৰে আৰু ইয়াৰ উল্লেখ আছে বাতিল কৰাৰ বাবে দাবী জনাইছে। স্পষ্ট কৰে যে অধ্যাদেশৰ ফলত ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত আৰু অসমৰ ৰাজ্যৰ সহযোগী ভাষা মৰ্যাদাপ্ৰাপ্ত বড়ো ভাষাক অকল বিটিআৰৰ তথা বিদেশী অঞ্চলতে সীমাবদ্ধ ৰাখি অসমৰ অন্যান্য অঞ্চল বিশেষকৈ BKWSC অঞ্চলৰ অকাৰ্যকৰী কৰাৰ পথ সুচল কৰা যেন লাগিছে। মাধ্যম হিচাপে 1963 চনৰ পৰা প্ৰৱৰ্তন হোৱাৰ পাছৰে পৰাই বৰ্তমানলৈকে বড়ো ভাষা সাহিত্যৰ উত্তৰণৰ প্ৰাক মুহূৰ্তত অধ্যাদেশ বা যি নিৰ্দেশনা বিভিন্ন সময়ত চৰকাৰে কৰি আহিছে আৰু চতুৰ্থ ভাষা প্ৰয়োগৰ ক্ষেত্ৰত দ্বৈত মাধ্যম প্ৰৱৰ্তন, নিয়োগৰ ক্ষেত্ৰত অসমীয়া ভাষা বাধ্যতামূলক কৰা, বড়ো মাধ্যমৰ বিদ্যালয়ত জোৰ জুলুম অসমীয়া মাধ্যমৰ শিক্ষক নিযুক্তি দিয়া ইত্যাদি এবিধ সমস্যা সমাধানৰ বাবে চৰকাৰৰ লগত বড়ো সাহিত্য সভাই বহুবাৰ আলোচনা কৰিছে, কিন্তু তথাপিও এতিয়ালৈকে কোনো সমাধানৰ সূত্ৰ আমি উলিওৱা দেখিবলৈ পোৱা নাই। বড়ো সাহিত্য সভাই বড়ো ভাষাক অসমৰ ন্যায়িক সেৱা পৰীক্ষাৰ এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই আহিছে, যদিও চৰকাৰে এই দাবী পূৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা নাই। ফলত বড়ো ভাষা মাধ্যম সাহিত্য সংস্কৃতিৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। উল্লেখনীয় যে বড়ো ৰাইজ তথা বড়ো সাহিত্য সভাই আন জনগোষ্ঠীৰ ভাষা সাহিত্য সংস্কৃতিৰ সদায়ে সন্মান জনাই আহিছে। অতি সম্প্ৰতি চৰকাৰে বড়ো লগতে অইন জনগোষ্ঠীৰ ওপৰত ভাষা জোৰ জলমকৈ জাপি দিয়াৰ মনোভাৱ পৰিহাৰ কৰিবলৈ বড়ো সাহিত্য সভাই দাবী জনাইছে। লগতে সভাই অতি উদ্বেগেৰে লক্ষ্য কৰিছে যে এনেকুৱা অধ্যাদেশসমূহৰ জৰিয়তে বৰ্তমান চৰকাৰৰ বড়ো ভাষাৰ উত্তৰণৰ বাবে এক সহনশীল আৰু মৰ্যাদা সম্পন্ন ৰাজধৰ্ম পালন কৰাৰ বিপৰীতে ন্যায্য স্বাৰ্থ জড়িত
তথাকথিত জাতীয়তাবাদী শিবিৰৰ স্বাৰ্থৰ আখৰে আখৰে পূৰণ কৰিছে যেন লাগে। বড়ো চৰকাৰী পদক্ষেপৰ বিৰোধিতা সদায় কৰি যাব। আনহাতে বৃহত্তৰ বড়ো জাতি ভাষা সাহিত্যৰ উত্তৰৰ ক্ষেত্ৰত চৰকাৰে যি ভাল পদক্ষেপ ও সহযোগিতা আগবঢ়াই যাব তাৰ প্ৰতি সদায় সহযোগিতা থাকিব বড়ো সাহিত্য সভাৰ তৰফৰ পৰা। সভাই 2020 চনৰ প্ৰশাসনিক শিক্ষা আৰু নীতি নীতি বাহাল ৰাখিবলৈ দাবী জনাওঁ। সেইখিনিতে আজিৰ যি আমাৰ প্ৰেছ বিজ্ঞপ্তি, আমাৰ 14 এপ্ৰিলৰ 2025 তাৰিখৰ যি মহামান্য অসমৰ ৰাজ্যপালৰ জৰিয়তে অসমৰ যি ভাষা নীতি আৰু সেই প্ৰয়োগৰ সম্পৰ্কত বড়ো সাহিত্য সভাৰ যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াটো এইখিনিতে আমি ব্যক্ত কৰিলোঁ।